হেল্ল' এভৰিৱান ই কক্ষা ইনষ্টিটিউট ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ পুনৰ। আজি ভিডিঅ'টো মই কম্পিউটাৰ ক্লাছৰ ওপৰত মই বনাই আছোঁ আৰু এই ভিডিঅ'টোত আপোনালোকে প্ৰথম ভিডিঅ' এটা পাইছিলে যে মাইক্ৰ'ছফ্ট অফিচৰ ওপৰত। গতিকে মই প্ৰথমতে আজি ভিডিঅ'ত মই মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ডৰ বিষয়ে মই পঢ়াম আৰু মাইক্ৰ'ছফ্ট ৱৰ্ডৰ এইটো ছেকেণ্ড ভিডিঅ' হ'ব। প্ৰথমতে মাইক্ৰ'ছফ্ট অফিচৰ ওপৰত মই এটা ইন্ট্ৰডাকশ্যন দিছিলোঁ আৰু আজি মাইক্ৰ'ছফ্ট ৱৰ্ডৰ প্ৰথমটো ভিডিঅ' মানে দ্বিতীয় ভিডিঅ' বুলিও ক'ব পাৰি, প্ৰথম ভিডিঅ' বুলিও ক'ব পাৰি। ষ্টেপ বাই ষ্টেপ মই আজি শিকাম মই। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, কাৰণ আপোনালোকে যিহেতু প্ৰেক্টিকেল ক্লাছ হয়, প্ৰেক্টিকেল ক্লাছত আপোনালোকে যদি ভিডিঅ' ক্লাছবোৰ আপোনালোকে যদি স্কিপ কৰে তেন্তে আপোনালোকে বুজি পোৱাত অসুবিধা হ'ব। মই ছাত্ৰ ছাত্ৰীসকলকো কৈছোঁ, যিসকল স্কুলত পঢ়ি আছে, যিসকলে কম্পিউটাৰ ছায়েন্স লৈ পঢ়ি আছে বা আই টি ইলেক্টিভ ছাবজেক্ট লৈ তেওঁলোকে পঢ়ি আছে, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো সম্পূৰ্ণ উপযোগী হ'ব। আৰু যিসকলে কম্পিটিটিভ এক্সাম দিব বা কম্পিটিটিভ এক্সামৰ প্ৰেক্টিকেলত বহিবৰ কাৰণে ৰেডি হৈ আছে, তেওঁলোকৰ কাৰণেও সম্পূৰ্ণভাৱে এই ভিডিঅ'টো উপযোগী। গতিকে ভিডিঅ'টো আপোনালোকে চাই ল'ব। মই আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বুজাম যে মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড কেনেকৈ উলিয়াই, কেনেকৈ অ'পেন কৰে, তাৰপিছত তাতে থকা কি অপশ্যন আছে সেইবোৰৰ বিষয়ে মই আজি ভিডিঅ'ত মই বুজাই দিম। গতিকে তাৰ কাৰণে ভিডিঅ'টো চাই থাকিব। আৰু লগতে কওঁ যে আমাৰ মোবাইল এপ ই কক্ষা ডিজিটেল শ্ৰেণীকক্ষ প্লে' ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব। তাতে কম্পিটিটিভ এক্সামৰ কৰ্চৰ লগতে মক টেষ্টৰ লগতে একাডেমিক যিখিনি ক্লাছ 9-10ৰ কৰ্চ আছে সেইখিনিও আমাৰ ইয়াতে এভেইলেবল আছে। যিকোনো ষ্টুডেণ্ট বা যিসকল ব্যক্তিয়ে কম্পিটিটিভ এক্সাম দিব বিচাৰে তেওঁলোকে আমাৰ কৰ্চবোৰ এনৰল কৰি ল'ব পাৰিব। লগতে আমাৰ হোৱাটছএপ গ্ৰুপত জইন হ'ব পাৰিব আৰু আমাৰ টেলিগ্ৰাম চেনেলতো জইন হ'ব পাৰিব। লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে চেক কৰি ল'ব। গতিকে আহক পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দেখিব পাইছে কম্পিউটাৰ স্ক্ৰীণটো মোৰ দেখিব পাইছে, আৰু এই কম্পিউটাৰ স্ক্ৰীণত প্ৰথমতে মই শিকাম যে মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড কেনেদৰে অ'পেন কৰে। এতিয়া মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড অ'পেন কৰা বহুতকেইটা নিয়ম আছে, বহুতকেইটা পদ্ধতি আছে। গতিকে মই ষ্টেপ বাই ষ্টেপ এটা এটাকৈ মই শিকাই দি আছোঁ। প্ৰথমতে আপোনালোকে এইটো মোৰ দেখা পাইছে, মাউচ পইণ্টাৰটো দেখা পাইছে, কাৰ্চাৰটো দেখা পাইছে। আপোনালোকে কাৰ্চাৰটো স্ক্ৰীণত লৈ আহিব কম্পিউটাৰ স্ক্ৰীণত। ইয়াতে আপোনালোকে মাউচৰ ৰাইট ক্লিক কৰিব। মাউচৰ ৰাইট ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে তলত দেখা পাব ভিউ, আপোনালোকে দেখা পাব ইয়াতে অপশ্যন ভিউ, শ্বৰ্ট বাই, ৰিফ্ৰেছ, তেনেদৰে অপশ্যন দেখা পাব। তলত দেখা পাব আপোনালোকে নিউ বুলি এটা অপশ্যন আছে, এই নিউত আপোনালোকে মাউচ পইণ্টাৰটো বা কাৰ্চাৰটো আপোনালোকে ৰখাৰ লগে লগে আপোনালোকে ইয়াতে আৰু এটা নতুন টেব এটা দেখা পাব। নতুনকৈ ইয়াতে আপোনালোকে দেখা পাব এইটো মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড ডকুমেণ্ট বুলি দিয়া আছে। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড ডকুমেণ্টটো আপোনালোকৰ শ্বৰ্টকাট হিচাপে আহি যাবগৈ। এইটো দেখা পাইছে শ্বৰ্টকাট হিচাপে আহি গৈছে। গতিকে ইয়াতে আপোনালোকে ডাবুল ক্লিক কৰি মাউচৰ লেফ্টৰ ডাবুল ক্লিক কৰি আপোনালোকে অফিচ ৱৰ্ডটো আপোনালোকে খুলি ল'ব পাৰিব। তাৰ আগতে মই আৰু এটা কথা কৈ ৰাখোঁ যে মই আপোনালোকক বুজাবলৈ মাইক্ৰ'ছফ্ট অফিচ 2007 মই ইউজ কৰি আছোঁ। নৰ্মেলি মই 2010 ইউজ কৰোঁ, কিন্তু মই ইয়াতে 7 ইউজ কৰিছোঁ, কাৰণ 7ৰ ইণ্টাৰফেচবোৰ বহুত ইজি হয়। গতিকে ইয়াতে আপোনালোকে শিকিলে নেক্সট আপোনালোকে 10 হওক বা 16, 19 আপোনালোকে সেইবোৰ আপোনালোকে কৰিব পাৰিব। কাৰণ যেনেকৈ ধৰক ভাৰ্চনবোৰ আহে, নতুন ফিচাৰ্ছ আছে, ধৰক 10ত বা 16ত তেনেকুৱা নতুন ফিচাৰ্ছ আছে, 11ত তেনেকুৱা নতুন ফিচাৰ্ছ আছে, কিন্তু একদম চিম্পুল হয় মাইক্ৰ'ছফ্ট অফিচ 2007টো। গতিকে মই 7ত বুজাম আপোনালোকক ভিডিঅ'টো, বা তোমালোকক ছাত্ৰ ছাত্ৰীসকলেও কৈছোঁ যে মই 2007তে বুজাম। গতিকে ভিডিঅ'টো চাই থাকিব। গতিকে আপোনালোকে এইটো এটা মই পদ্ধতি দেখাই দিলোঁ যে আপোনালোকে মাউচৰ ৰাইট ক্লিক কৰি নিউ অপশ্যনত আপোনালোকে মাউচ কাৰ্চাৰটো পইণ্ট কৰিব। তাৰপিছত ইয়াতে মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড বুলি ইয়াতে ক্লিক কৰি দিব, তেতিয়া শ্বৰ্টকাট এটা ক্ৰিয়েট হৈ যাব। এইটো শ্বৰ্টকাট দেখা পাইছে, এই শ্বৰ্টকাটটো ক্ৰিয়েট হৈ যাব। আৰু ইয়াতে আপোনালোকে ডাবল ক্লিক কৰিলে, মাউচৰ লেফ্ট বাটনত ডাবল ক্লিক কৰিলে খোল খাই যাব। এইটো এটা আছিলে। আৰু এটা আছিলে, আপোনালোকে ধৰক শ্বৰ্টকাট যদি কৰিব বিচাৰে তেন্তে আপোনালোকে কীবৰ্ডৰ যিটো উইণ্ড'জ বাটন আছে, সেই উইণ্ড'জ বাটন আৰু আৰ বাটনটো, য'ত আৰ লিখা আছে, সেইটো আপোনালোকে প্ৰেছ কৰিব দুটা একেলগে। প্ৰথমতে উইণ্ড'জ বাটনটো ধৰি ল'ব, ধৰি লৈ আৰ বাটনটো প্ৰেছ কৰি দিব। প্ৰেছ কৰি দিয়াৰ লগে লগে এইটো খোল খালে, ৰানৰ এইটো টাস্ক বাৰটো খোল খালে। ইয়াতে আপোনালোকে কি কৰিব, উইন আৰ্ট বুলি চাৰ্চ কৰি দিব। ইয়াতে দেখা পাইছে আপোনালোকে, মোৰ অলৰেডি আছে উইন
ৱৰ্ড বুলি চাৰ্চ কৰি দিব এতিয়া উইন ৱৰ্ড আপোনালোকে এটা স্পেলিঙো ভুল নকৰিব স্পেচ নিদিব যেনেকৈ আছে তেনেকৈ WINWORD টাইপ কৰি অ'কে কৰি দিব অ'কেত ক্লিক কৰি দিব এইটো অ'কে দেখা পাইছে অ'কেত ক্লিক কৰি দিব অ'কেত ক্লিক কৰি দিয়াৰ লগে লগে মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড খোল খাই যাব দেখিবলৈ পাইছে মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড খোল খাই গৈছে তাৰপিছত আৰু দুটামান পদ্ধতি আছে মই দেখাই দি আছোঁ তাৰপিছত আপোনালোকে এইটো ষ্টাৰ্ট বাটন দেখা পাইছে কীবৰ্ড কম্পিউটাৰ স্ক্ৰীনত ষ্টাৰ্ট বাটন এইটো লেফ্ট ছাইডৰ একদম তলৰ ফালে আপোনালোকে ষ্টাৰ্ট বাটন দেখা পাইছে ষ্টাৰ্ট বাটনত যদি আপোনালোকে ক্লিক কৰে মাউচৰ লেফ্ট ক্লিক যদি কৰে মাউচৰ লেফ্ট ক্লিক কৰাৰ পিছত ইয়াতে বহুত অপশ্যন আহিব ইয়াতে আপোনালোকৰ কেতিয়াবা শ্বৰ্টকাটবোৰ ৰিচেণ্টলি ইউজ কৰাবোৰ ইয়াতে দিয়াই থাকে তাৰ উপৰিও আপোনালোকে তলত স্ক্ৰল কৰি গৈ থাকিব মাউচৰ যিটো স্ক্ৰল বাটন আছে স্ক্ৰল বাটনটোৰে আপোনালোকে স্ক্ৰল কৰি গৈ থাকিব গৈ আপোনালোকে এম য'ত আছে তাতে দেখাই পাব এইটো চাওক মাইক্ৰ'ছফ্ট অফিচ বুলি লিখা আছে দেখিবলৈ পাইছে আপোনালোকে মাইক্ৰ'ছফ্ট অফিচ ইয়াতে আপোনালোকে মাউচেৰে লেফ্ট ক্লিক কৰি দিব মাউচৰ লেফ্ট ক্লিক কৰাৰ লগে লগে ইয়াতে খোল খাই যাব তাৰপিছত ইয়াতে আপোনালোকে দেখিব মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড 2007 বুলি লিখা থাকিব ইয়াতে মোৰ 10ও আছে কাৰণ মোৰ 10ও ইনষ্টল আছে যিহেতু ইয়াতে চাব আপোনালোকে দেখিবলৈ পাব মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড ইয়াতে ক'ৰবাত আছে মই উলিয়াই দিছোঁ বাৰু মই ক'ত আছে এইটো চাওক দেখিবলৈ পাইছে মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড 2007 ইয়াতো যদি আপোনালোকে ক্লিক কৰি দিয়ে মাউচেৰে লেফ্ট ক্লিক যদি কৰি দিয়ে তথাপিও আপোনালোকে দেখিবলৈ পাব যে অফিচ ৱৰ্ড খোল খাই গৈছে 2007 ঠিক তেনেকৈ আৰু এটা আছে অপশ্যন কি আছে যে আপোনালোকে যিটো চাৰ্চ বাৰ যিটো আছে এই চাৰ্চ বাৰত এইটো দেখিবলৈ পাইছে এইটো চাৰ্চ বাৰত গৈও আপোনালোকে ইয়াতে যদি ৱৰ্ড বুলি চাৰ্চ কৰি দিয়ে ৱৰ্ড বুলি চাৰ্চ কৰি দিয়াৰ পিছতো ইয়াতে আহি যাব এইটো মাইক্ৰ'ছফ্ট ৱৰ্ড 10 আছে মোৰ ইয়াতে অফিচ ৱৰ্ড 2007 আছে বা আপোনালোকৰ যদি আপোনালোকে এনি টাইম যদি ওলাই ৰাখে তেন্তে আপোনালোকৰ ৰিচেণ্ট অপশ্যনত আহিয়ে যাব এইটো মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড 2007 ইয়াতে ক্লিক কৰিলেও আপোনালোকে মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড খোল খাই যাব গতিকে মই এতিয়া খুলি দেখুৱাইছোঁ মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ডটো এইখিনিলৈকে বুজি পাইছে আপোনালোকে বা তোমালোকে ছাত্ৰ ছাত্ৰীসকল বুজি পাইছা তোমালোকে কাৰণ মই এটা কথা কৈছোঁ যে আকৌ এবাৰ কৈ দিওঁ যে প্ৰেক্টিকেল ক্লাছ কেতিয়াও স্কিপ নকৰিব কাৰণ চাওক দক্ষতা থাকিলে আপোনাৰ প্ৰেক্টিছ যদি থাকে বা তোমালোকৰ যদি প্ৰেক্টিছ থাকে তেতিয়াহে মাৰ্ক পাবলৈ বা পিছলৈ কাম পোৱাৰ যিকোনো কাম কৰাত সহায় হ'ব কাৰণ প্ৰেক্টিকেল ক্লাছ মই জনাত কেতিয়াও মিছ কৰিব নালাগে বা স্কিপ কৰিব নালাগে যে পিছত শিকিম একেলগে নহয় ষ্টেপ বাই ষ্টেপ শিকিব লাগে প্ৰেক্টিকেল ক্লাছ সদায় ষ্টেপ বাই ষ্টেপ বা থিয়ৰী ক্লাছো শিকিব লাগে কিন্তু মুঠতে আপোনালোকে এটা কথা মনত ৰাখিব যে ষ্টেপ বাই ষ্টেপ যে এদিনতে মই গোটেইকেইটা ক্লাছ লৈ ল'ম তেনেকৈ নহয় তেনেকৈ শিকিব নোৱাৰে তেনেকৈ শিকিব পাৰিলেতো ভালেই আছিলে এতিয়া আপোনালোকে বা তোমালোকে যদি চোৱা বা আপোনালোকে যদি চায় যে আমি ক্লাছ 1ত বা প্ৰথম শ্ৰেণীত আমি কি কৰিছোঁ ABCD শিকাইছে বা ক খ গ ঘ শিকাইছে গোটেই বছৰটো ABCD শিকাইছে ক খ গ ঘ শিকাইছে তাৰপিছতে নেক্সট ক্লাছ 2ত হয়তো আমাক আকাৰ ইকাৰ শিকাইছে তাৰপিছত আমাক যুক্তাক্ষৰ শিকাইছে ষ্টেপ বাই ষ্টেপ শিকাই গৈছে কাৰণ আমি ইমানেই পাৰ্গত হৈ গৈছোঁ যে এতিয়া আমি যিকোনো শব্দ লিখিব লাগে যিকোনো বাক্য লিখিব হ'লে আমি পাৰোঁ কিন্তু যদি একেবাৰে দি দিলেহেঁতেন তেনেহ'লে আমাৰ খেলিমেলি হ'লহেঁতেন ঠিক তেনেকৈ প্ৰেক্টিকেল ক্লাছতো ষ্টেপ বাই ষ্টেপ এটা ভিডিঅ' চাব স্কিপ নকৰিব আৰু নিজে প্ৰেক্টিছ কৰিব তেতিয়াহ'লে আপোনালোকে এক্সপাৰ্ট হ'ব পাৰিব কাৰণ আপোনালোকে কোনোবাই হয়তো কাৰোবাৰ পৰা চাই চিট কৰি যি প্ৰকাৰে হওক পাছ কৰিব পাৰিব কিন্তু নিজৰ মাজত সেই স্কিলটো নাথাকিব আৰু স্কিলটো নাথাকিলে কি হয় যিকোনো কাম পোৱাত অসুবিধা হয় সেইটো আপোনালোকে জানে বা ছাত্ৰ ছাত্ৰীসকল তোমালোকেও এইটো শিকি লোৱা যে স্কিপ নকৰিবা যিকোনো ক্ষেত্ৰত কাৰণ পৰীক্ষাত নম্বৰ পোৱাটো বেলেগ কথা আৰু পিছলৈ জব কৰা বা যিকোনো কাম কৰাৰ সেইটো এটা বেলেগ টপিক হয় কাৰণ জব কৰিব হ'লে বা কাম কৰিব হ'লে সেই কামটোৰ জ্ঞান থাকিব লাগিব তেতিয়া কিন্তু মাৰ্কশ্বিট লাগিব কিন্তু মাৰ্কশ্বিটৰ লগত প্ৰেক্টিকেল নলেজো লাগিব যে ঠিক আছে আপুনি 90 পাইছে 80 পাইছে গতিকে আপুনি কৰি দেখাওক প্ৰেক্টিকেল যদি আপুনি প্ৰেক্টিকেল কৰিব নোৱাৰে তেনেহ'লে তেওঁলোকেও গম পাই যায় যে আপুনি পঢ়ি পৰীক্ষা দিয়া নাছিলে বা আপোনাৰ সেইখিনি স্কিল নাই বা আপোনাৰ সেইখিনি নলেজ নাই যে আপুনি পাৰে গতিকে তাৰ কাৰণে আপোনাৰ নলেজ থকাটো খুবেই দৰকাৰ গতিকে সেইকাৰণে কৈছোঁ যে স্কিপ নকৰিব এতিয়া আহিলোঁ আমি মাইক্ৰ'ছফ্ট অফিচৰ পেজটোত আহিলোঁ আমি মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ডৰ পেজটোত আহিলোঁ এতিয়া ইয়াতে বহুত অপশ্যন দেখিবলৈ পাইছে এই অপশ্যনবোৰৰ কি নাম কি আছে
মই আজি এই ভিডিঅ'ৰ মাধ্যমেৰে মই বুজাই দিম পিছত নেক্সট ষ্টেপ বাই ষ্টেপ বাকিবোৰ মই গোটেইখিনি বস্তু মই বুজাই দিম প্ৰেক্টিকেল ক্লাছৰ বাবে মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ডৰ এইটো মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ডৰ ফুল কোৰ্ছৰ এইটো প্ৰথম ভিডিঅ' হৈ আছে গতিকে মনোযোগেৰে চাই ল'ব ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ওপৰত এটা দেখিবলৈ পাইছে যে বাৰ এটা দেখা পাইছে এইটো বাৰ এটা দেখা পাইছে হোৱাইট কালাৰৰ বগা কালাৰৰ এটা বাৰ দেখা পাইছে আৰু এই বাৰটোত লিখা আছে ডকুমেণ্ট 1 মাইক্ৰ'ছফ্ট ৱৰ্ড এইটো কি বুলি কোৱা হয় এই বাৰটোক কি বুলি কোৱা হয় এই বাৰটোক কোৱা হয় টাইটেল বাৰ বুলি কোৱা হয় এই বাৰটোৰ নাম হ'ল টাইটেল বাৰ মনত ৰাখিব আৰু এই টাইটেল বাৰৰ ঠিক লেফ্ট ছাইডত এইকেইটা বাটন আছে এইবোৰক কি বুলি কোৱা হয় এইবোৰক কোৱা হয় কুইক এক্সিছ টুল বাৰ বুলি কোৱা হয় এইখিনি কোৱা হয় কুইক এক্সিছ টুল বাৰ মানে কি যে ইয়াতে নৰ্মেলি কি আছে সেভ আছে আনডু আছে তাৰপিছতে আপোনাৰ কান্ট ৰিপিট আছে তাৰপিছতে আছে প্ৰিণ্ট আছে গতিকে ইয়াতে মানে কি হয় যে কুইক এক্সিছ মানে কি আমি যেন সোনকালে পাই যাওঁ আমি যেনেকুৱা মোবাইলত যেনেদৰে আমি কিছুমান বস্তু আমি যিবোৰ আমি এনি টাইম ইউজ কৰি থাকোঁ সেইবোৰ আমি অলপ মানে এনেকুৱা ঠাইত থৈ দিওঁ যেন মানে দেৰি নহয় মানে হঠাতে যেন লগে লগে যেন আমি উলিয়াই ল'ব পাৰোঁ ঠিক তেনেকৈ যেন আমি কিবা এটা টাইপ কৰি আছোঁ টাইপ কৰি হঠাৎ ছেভ কৰিব লগা হ'ল লগালগ ইয়াতে ক্লিক কৰিলোঁ ছেভ হৈ থকা ফাইল এটা আৰু ছেভ হৈ থাকিব বা আনডু কৰিব লাগে মানে লিখিলোঁ আকৌ আগৰ ঠাইত আহিব লাগে ঠিক তেনেকুৱা ধৰণৰ প্ৰিণ্ট কৰিব লাগে বা আৰু যদি ইয়াতে কুইক এক্সিছ পাৰোঁ ইয়াতে কাষ্টমাইজ কৰিব পাৰোঁ যে আমি নতুনকৈ আৰু কিছুমান লৈ আহিব পাৰোঁ যিবিলাক আমাক খুব সঘনে লাগি থাকে ধৰক যেনে ইয়াতে ক্লিক কৰিলে নিউ আছে অ'পেন আছে ইমেইল আছে প্ৰিণ্ট প্ৰিভিউ আছে স্পেলিং এণ্ড গ্ৰামাৰ আছে উইণ্ড' ৰিডু আছে এইটো ৰিডু হয় বাৰু ড্ৰ টেবুল আছে এইবোৰ আমাৰ আছে এইবোৰ আমি লৈ আহিব পাৰোঁ যিবোৰ যদি আমি ইউজ কৰি ধৰক এতিয়া কোনোবা আছে যে এনেকুৱা কাম কৰে যে তেওঁ টাইপ কৰি আছে এইফালে মেইল কৰি থাকিব লগা হৈ যায় লগালগ আকৌ বাৰে বাৰে মেইল অপশ্যনত যাব লাগে তাতকৈ বেটাৰ ইয়াতে কুইক এক্সিছ টুল বাৰত যদি তেওঁ মেইলটো আনি দিয়ে লিখি মেলি লগালগ ইমেইলত ক্লিক কৰিলে মেইল পঠিয়াই দিলে ঠিক তেনেকুৱা যাৰ যি লাগে ধৰক নিউত মই এটা ক্লিক কৰি দেখুৱাই দিছোঁ বাৰু নিউত মই ক্লিক কৰিলোঁ নিউত ক্লিক কৰাৰ লগে চাওক ইয়াতে নিউ অপশ্যনটো আহি গ'লগৈ দেখিবলৈ পাইছে ঠিক তেনেকুৱা আকৌ ধৰক মই ক্লিক কৰিলোঁ অ'পেনটো ক্লিক কৰিলোঁ ইয়াতে চাওক অ'পেনটো আহি গ'ল অ'পেন অপশ্যনটো আহি গ'লগৈ ঠিক তেনেকুৱা ধৰণৰ মানে আপুনি এড কৰি ল'ব পাৰে এইখিনি হ'ল কুইক এক্সিছ টুল বাৰ বুলি কোৱা হয় তাৰপিছত ৰাইট ছাইডত চাওক ৰাইট ছাইডত তিনিটা অপশ্যন আছে এইটো হ'ল মিনিমাইজ মানে আমি মিনিমাইজ কৰি ৰাখিব পাৰোঁ এই গোটেই ৱৰ্ড পেজটো আমি মিনিমাইজ কৰি ৰাখিব পাৰোঁ যেনে ধৰক মই ক্লিক কৰি দেখুৱালোঁ ক্লিক কৰিলোঁ ক্লিক কৰাৰ লগে লগে ইয়াতে মিনিমাইজ হৈ আছে চাওক আপোনালোকে কম্পিউটাৰ এইটো চাওক এইটো তাৰপৰা ইয়াতে মিনিমাইজ হৈ আছে গতিকে এইটো মই আকৌ অ'পেন কৰিলোঁ অ'পেন হৈ গ'ল আৰু এইটো হ'ল আপোনাৰ এইটো কি বুলি কয় এইটো কয় ৰিষ্ট'ৰ ডাউন মানে কি অলপ সৰু ডাঙৰ কৰিব পাৰি মই দেখুৱাই দিছোঁ ইয়াতে ক্লিক কৰিলোঁ এইটো চাওক অলপ সৰু হৈ গ'ল আকৌ ক্লিক কৰি দিলোঁ অলপ ডাঙৰ হৈ গ'ল মেক্সিমাইজ হৈ গ'ল চাওক গোটেই কম্পিউটাৰ গোটেই ফুল স্ক্ৰীণ লৈ ল'লে এইটো আকৌ ক্লিক কৰিলোঁ এইটো স্ক্ৰীণৰ পৰা অলপ সৰু হৈ গ'ল কম্পিউটাৰ স্ক্ৰীণৰ পৰা আকৌ ক্লিক কৰিলোঁ তাৰপিছত এইটো আকৌ ফুল স্ক্ৰীণ হৈ গ'ল আৰু নেক্সট ক্ৰছ বাটনটো গমেই পায় এইটো মানে ক্ল'জ মানে একেবাৰে ক্ল'জ কৰি দিয়া এইটো হ'ল আমাৰ এইকেইটা হ'ল অপশ্যন আপোনালোকে গম পালে তাৰপিছত লেফ্ট ছাইডত পুনৰ আহিছোঁ লেফ্ট ছাইডত আপোনালোকে দেখা পাইছে যে ইয়াতে এইটো আছে এইটোক অফিচ বাটন বুলি কোৱা হয় এইটোক নৰ্মেলি আমি অফিচ বাটন বুলি কোৱা হয় গতিকে অফিচ বাটনত যদি আপোনালোকে ক্লিক কৰে অফিচ বাটনত ক্লিক কৰাৰ লগে লগে ইয়াতে বহুত অপশ্যন দেখিবলৈ পাইছে এই অপশ্যনবোৰ মই আলোচনা কৰিম বাৰু এই ভিডিঅ'ৰ মাধ্যমেৰে আলোচনা কৰিম কোনটো অপশ্যনৰ কি কাম আছে গতিকে গোটেইখিনি আলোচনা কৰিম তাৰ কাৰণে মই অলপ ৱেইট কৰিব লাগিব ভিডিঅ'ৰ শেষৰ ফালে এইখিনি কোৱা হ'ব কাৰণ এই বাকীখিনি বুজাই নিদিলে এইখিনি আপোনালোকে বুজি পোৱাত অসুবিধা হ'ব ইয়াতে চাওক ইয়াতে কাৰ্চাৰটো লৈ যোৱাৰ লগে লগে ইয়াতে অফিচ বাটন বুলি লিখা আহিছে দেখিবলৈ পাইছে তাৰপিছত মই আহোঁ নেক্সট লাইনটোলৈ আহোঁ এই ব্লু কালাৰ স্কাই ব্লু কালাৰৰ আপোনালোকে যিটো লাইনটো দেখা পাইছে যিটো বাৰ দেখা পাইছে এই বাৰটোক কয় ৰিবন RIBBON ৰিবন বুলি কোৱা হয় এতিয়া এই ৰিবনত আপোনালোকে বহুতকেইটা অপশ্যন দেখা পাইছে হোম ইনচাৰ্ট পেজ লেআউট ৰেফাৰেঞ্চেছ মেইলিংছ ৰিভিউ ভিউ এইবিলাকক কোৱা হয় মেনু বাৰ বুলি কোৱা হয়
মেনু বাৰ, এই গোটেইখিনিকে মেনু বাৰ বুলি কোৱা হয় বা এটা এটা টেব বুলি কোৱা হয়। হোম টেব, ইনচাৰ্ট টেব, পেজ লেআউট টেব, ৰিফাৰেঞ্চেছ টেব, আমি টেব বুলিও কোৱা হয়। গতিকে ইয়াতে চাওক হোমৰটো বহুতকেইটা বাটন আছে। এতিয়া চাওক হোম টেবত যোৱাৰ লগে লগে হোম টেবত এই গোটেইবোৰ বাটন আছে, দেখিবলৈ পাইছে আপোনালোকে এই গোটেইবোৰ বাটন মই এটা এটাকৈ মই আলোচনা কৰিম, আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব। গোটেইবোৰ বাটনৰ বিষয়ে মই আলোচনা কৰিম। তাৰপিছত আহিল ইনচাৰ্ট টেব, আকৌ ইনচাৰ্ট টেবত যাব, ইয়াতো আপোনালোকে বহুত বাটন দেখা পাব, ইয়াৰ বিষয়ে মই আলোচনা কৰিম। প্ৰত্যেকটো টেবৰে মই বাটনবোৰৰ বিষয়ে মই আলোচনা কৰি গৈ থাকিম। ইয়াতে আপোনালোকে আৰু এটা বস্তু মই কৈ ৰাখোঁ, কেতিয়াবা কি হয় কিছুমান মই দেখা পাইছোঁ প্ৰেক্টিকেল কৰি থাকোঁতে নতুন যেতিয়া যায় ষ্টুডেণ্টক, কেতিয়াবা কি হয় এই বাটনবোৰ নোহোৱা হৈ যায়। ছাপ'জ মই এটা দেখুৱাই দিছোঁ বাৰু, মই আপোনালোকক এটা দেখুৱাই দিছোঁ কেনেকুৱা নোহোৱা হৈ যায়। কিছুমান কম্পিউটাৰত উইণ্ড'জ মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড খোলাৰ লগে লগে এই ৰিবনৰ এই বাটনবিলাক নোহোৱা হৈ যায়। আপোনালোকে দেখাব, এইটো চাওক, দেখা পাইছে, চাওক নোহোৱা হৈ গ'ল, এনেকুৱা হৈ গ'ল। এনেকুৱা হৈ যোৱাৰ লগে লগে মই বহুত ষ্টুডেণ্টে কয় ছাৰ ক'ত গ'ল বুলি সোধে মোক। গতিকে তেতিয়া কি হয়, আপোনালোকে যদি হোম বাটন বা যিকোনো বাটন এটাত যদি ডাবল টেপ কৰি দিয়ে আকৌ আহি যায় বাৰু, এনেকুৱা ধৰক ডাবল টেপ কৰি দিলে আহি গ'ল, আকৌ আহি গ'ল, আকৌ মই মিনিমাইজ কৰি দেখুৱাই দিছোঁ, এনেকুৱা ধৰণৰ আহি যায়। বা আপোনালোকে এই যিটো ৰিবন যিটো হেৰি আছে বাৰটো আছে, ইয়াতে আপোনালোকে ৰাইট ক্লিক কৰিব, ৰাইট ক্লিক কৰি এইটো চাওক মিনিমাইজ দ্য ৰিবন বুলি লিখা আছে। এই মিনিমাইজ দ্য ৰিবনত টিক দিয়া আছে, এইটো টিকটো উঠাই দিলেই হ'ল, টিকটো উঠাই দিলে এইটো গুচি যাব। এইটো চাওক আহি গ'ল। আকৌ হোমৰ গোটেইবোৰ বাটনৰ বিষয়ে, গোটেইবোৰ ইনচাৰ্ট বাটনৰ বিষয়ে গোটেইবোৰ আহি গ'ল, আপোনালোকে দেখিবলৈ পাইছে বা তোমালোকে দেখিবলৈ পাইছা। ছাত্ৰ ছাত্ৰীসকল ভালদৰে বুজি ল'বা, যিসকলে IT ভকেশ্যনেল ছাবজেক্ট, যি IT ইলেক্টিভ ছাবজেক্ট হিচাপে লৈছে বা কম্পিউটাৰ ছায়েন্স লৈ পঢ়ি আছে ক্লাছ 9ত, তেওঁলোকৰ কাৰণে বহুত উপযোগী, কাৰণ তেওঁলোকৰ এই কোৰ্চত এইখিনি আছে, অলৰেডি চিলেবাছত আছে। গতিকে তোমালোকে ভালদৰে চাই ল'বা, কাৰণ অসুবিধা যেন নহয়। আৰু বাকী মই কৈছোঁ যে যিসকলে কম্পিটিটিভ এক্সাম দি আছে তেওঁলোকেও চাই ল'ব, কাৰণ তেওঁলোকৰ প্ৰেক্টিকেলত এনেকুৱা ধৰণৰ প্ৰেক্টিকেলত তেওঁলোকক দিব, তেওঁলোকক যিকোনো বাটন এটা মেনশ্যন কৰি দিব, নাম মেনশ্যন কৰি দিব। গতিকে তেতিয়া আপুনি ক'ত বিচাৰি থাকিব। গতিকে আপুনি যদি ভিডিঅ'টো চাই লয় তেন্তে আপোনালোকে গোটেইবোৰৰ বিষয়ে জ্ঞাত হ'ব আৰু তেতিয়া কোনো ধৰণৰ অসুবিধা নহয়। গতিকে মই ক'লোঁ যে এইটো ৰিবন বুলি কয়, এইটোক ৰিবন বুলি কয়, আৰু এইবোৰক মেনু টেব, এইবোৰ মেনু টেব বা মেনু বুলি কয় বা মেনু বাৰ বুলিও কোৱা হয়, তেনেকুৱা ধৰণৰ। তাৰপিছত ইয়াৰে এইখিনি বুজোৱা হ'ল। এতিয়া আহিলোঁ মই এইখিনি মই বুজাম, এইখিনি মই নেক্সট ভিডিঅ'ত বুজাম। হোম টেবৰ কি কি বাটন আছে এইবোৰ মই নেক্সট ভিডিঅ'ত বুজাম। ইনচাৰ্ট টেবৰ কি বাটন আছে মই এইবোৰো বুজাম। কিন্তু তাৰ আগত আহোঁ মই পেজটোৰ ওপৰত আহোঁ, কিছু যিখিনি মেইন পইণ্টখিনি আছে মই তাৰ ওপৰত আহোঁ। পেজটোৰ ওপৰত চাওক, এইটো হ'ল পেজ, আপোনালোকে দেখিবলৈ পাইছে, এইটো হ'ল পেজ। আমি স্ক্ৰল ডাউন কৰি কিনে আমি চাব পাৰোঁ, গোটেই পেজটো চাব পাৰোঁ। এই পেজটোত আপোনালোকে দেখিবলৈ পাইছে যে ইয়াতে কিছুমান কি আছে, ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এই স্কেল টাইপৰ ৰুলাৰ বুলি কয়, এইটো দেখিবলৈ পাইছে আপোনালোকে, এইটো ওপৰত যে দেখিবলৈ পাইছে এইটো ৰুলাৰ বুলি কোৱা হয়, এইটোক ৰুলাৰ বুলি কোৱা হয়, মনত ৰাখিব, এইটোক ৰুলাৰ বুলি কোৱা হয়। কেতিয়াবা আমি কি কৰোঁ, ৰুলাৰটো অফ কৰি দিওঁ। এইটো আপোনালোকে ভিউত গ'লে, ভিউত যদি যায়, ভিউত যোৱাৰ পিছত আপোনালোকে এই ৰুলাৰ অপশ্যনটো যদি আপোনালোকে যদি টিক কৰা আছে, যদি আপোনালোকে যদি টিকটো উঠাই দিয়ে তেন্তে চাব ৰুলাৰটো গুচি যাব। দেখা পাইছে, এতিয়া কিন্তু ৰুলাৰটো নাই, দেখিবলৈ পাইছে ৰুলাৰ নাই। আকৌ যদি ভিউত গৈ যদি আপোনালোকে যদি এই ৰুলাৰত যদি আপোনালোকে আকৌ টিক কৰি দিয়ে, ৰুলাৰটো আহি যাব। চাব, এইটো চাওক ৰুলাৰটো কিহৰ কাৰণে লাগে, পেজটো জোখমাখ কৰিবৰ কাৰণে, পেজটো ছেটআপটো মিলাবৰ কাৰণে ৰুলাৰটো খুব দৰকাৰ। ইয়াতে চাব ৰুলাৰ দুটা আছে, এটা ভাৰ্টিকেল আছে আৰু এটা হৰাইজেণ্টেল আছে। দুটা ৰুলাৰ থাকে, ঠিক আছে, দুটা ৰুলাৰ থাকে, আপোনালোকে দেখিবলৈ পাইছে। আৰু এটা হ'ল এইটো আপোনালোকে দেখিবলৈ পাইছে, এইফালে ৰাইট ছাইডত মোৰ কাৰ্চাৰটো চাব, মই বুজাই আছোঁ, যিহেতু বুজাই থাকোঁতে আপোনালোকে মোৰ মাউচৰ কাৰ্চাৰটো চাব, মই কাৰ্চাৰটো ক'ত লৈ গৈছোঁ বা মাউচ পইণ্টাৰটো মই ক'ত লৈ গৈ আছোঁ আপোনালোকে চাই থাকিব। এইটো চাব, ইয়াতে দেখিবলৈ পাইছে আপোনালোকে যে কি দেখিবলৈ পাইছে, এইটো হ'ল স্ক্ৰল বাৰ বুলি কয়। এইটো স্ক্ৰল বাৰো দুটা আছে। মই তাৰ আগতে মই অলপ স্ক্ৰীনটো, অলপ কম্পিউটাৰ স্ক্ৰীনটো মই অলপ হেৰি কৰি লওঁ, মই
কি কয় মিনিমাইজ নহয় অলপ মিলাই লওঁ পেজটো তেতিয়াহ'লে সুবিধা হয় মই দেখাই আছোঁ এইটো দেখিবলৈ পাইছে এইটো হ'ল স্ক্ৰল বাৰ বুলি কোৱা হয় এতিয়া স্ক্ৰল বাৰো দুটা আছে এটা ভাৰ্টিকেল আৰু এটা হৰাইজেণ্টেল আছে হৰাইজেণ্টেলটো ইয়াতে দেখিবলৈ পোৱা নাই কাৰণ ইয়াৰে পেজটো বৰ্তমান আমাৰ এইটো চাওক জুমত আপোনালোকে 100% হৈ আছে যেটো পেজটো সেটআপটো ঠিকে আছে এইটো পেজটো যদি ডাঙৰ কৰি দিয়া সাপোজ মই জুম ইন কৰি দিওঁ জুম যদি বঢ়াই দিওঁ তেতিয়ালে দেখিবলৈ পাব এইটো দেখিবলৈ পাইছে এইটো হ'ল হৰাইজেণ্টেল লাইনটো আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰল বাৰটো দেখিবলৈ পাইছে আৰু এইটো হ'ল ভাৰ্টিকেল বাৰটো আপোনালোকে দেখিবলৈ পাইছে গতিকে এই দুটা মনত ৰাখিব যে দুটা স্ক্ৰল বাৰ আছে আৰু দুটা ৰুলাৰ আছে এইটো এটা ৰুলাৰ দেখিবলৈ পাইছে মই আকৌ পেজটো আকৌ 100%ত লৈ আহো এইটো 100% দেখিবলৈ পাইছে ইয়া 100%ত লৈ আহিলো আপোনালোকে দেখিবলৈ পাইছে যে এইটো ৰুলাৰ এটা আৰু এইটো এটা ৰুলাৰ আৰু এইটো হ'ল স্ক্ৰল বাৰ আৰু এটা যেতিয়া পেজটো যেতিয়া ডাঙৰ হৈ যায় বা জুম ইন কৰি দিয়া হয় তেতিয়া তলত আৰু এটা স্ক্ৰল বাৰ আহি যায় এতিয়া আহো যে জুম ইন আৰু জুম আউট কিমান পাৰ্চেণ্টলৈকে আছে লাষ্টলৈকে কিমান আছে আমি দেখো বাৰু এতিয়া যদি আমি একদম জুমটো যদি কমাই দিওঁ 10% হ'ল একদম লয়েষ্ট মিনিমামটো আৰু মেক্সিমাইজটো কিমান আছে মেক্সিমাইজটো আছে 500% লৈকে জুম হয় আৰু মিনিমাম 10%লৈকে থাকে আমি এইটো 100%ত লৈ আহো আকৌ এইটো 100%ত লৈ অহা হ'ল এতিয়া এইখিনিলৈকে বুজি পালে আপোনালোকে ইয়াতে যদি কিবা বুজি নোপোৱা আছে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিব বা তোমালোকে ছাত্ৰ-ছাত্ৰীসকল কমেন্ট কৰিবা মই লাগিলে কমেন্টত বুজাই দিম নহলে বা নতুন ভিডিও বনাই মই পুনৰ বুজাই দিম সেই টপিকটোৰ ওপৰত ঠিক আছে তাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে এই তলত আৰু এটা বাৰ আছে এইটো লাষ্টৰ এইটো য'ত লিখা আছে পেজ 1 of 1 ৱৰ্ড ইংলিছ ইউনাইটেড ষ্টেটছ আৰু এইফালে কিছুমান অপচন আছে প্ৰিন্ট লেআউট ফুল স্ক্ৰিন ৰিডিং এইবোৰ আছে এইটো কোৱা হয় ষ্টেটাস বাৰ বুলি কোৱা হয় ষ্টেটাস বাৰত আমাক কি দেখুৱাই থাকে যে কেইটা পেজ আছে সাপোজ ইয়াতে এখন এটাই পেজ আছে সেইকাৰণে পেজ 1 দেখুৱাই আছে ইয়াতে যদি মই লিখি থাকো কিবা যদি মই টাইপ কৰো এই চাওক কিমান লিখি আছো এইটো মই লিখি আছো দেখা পাইছে গতিকে তেনেকে আহি থাকিব যে কি লিখি আছে কি লিখা নাই সাপোজ মই ৱৰ্ড লিখিলো সাপোজ ৱৰ্ড beautiful তাৰপিছত লিখিলো এনজয় চাওক যিকেইটা ৱৰ্ড মই লিখি আছো ইয়াতে দেখুৱাই আছে ৱৰ্ড কেইটা লিখা হৈছে তিনিটা ৱৰ্ড লিখা হৈছে ৱৰ্ড বিউটিফুল এনজয় মই লিখি আছো মই বা মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড লিখিলো মই সাপোজ মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড আকৌ এটা লিখিলো সাপোজ উইন্ডোজ চাওক চাৰিটা ৱৰ্ড লিখিছো ইয়াতে দেখুৱাই দি আছে চাৰিটা ৱৰ্ড আৰু কি ভাষাত লিখি আছো ইংৰাজীত লিখি আছো ইংলিছ ইউনাইটেড ষ্টেটছত লিখি আছো মই গতিকে ইয়াতে আকৌ কিছুমান অপচন দি আছে প্ৰিন্ট লেআউট দেখুৱাই আছে ফুল স্ক্ৰিন ৰিডিং ৱেব লেআউট এইবোৰ অপচনবোৰ আছে আপোনালোকে এইবোৰ অপচন ইউজ কৰিব পাৰিব গতিকে এইখিনিলৈকে হয়তো কনসেপ্ট ক্লিয়াৰ হ'ল বুজি পাইছে এইখিনিলৈকে ইয়াতে যদি কিবা বুজি নোপোৱা থাকে তেন্তে তথাপিও আপোনালোকে জনাব বা ছাত্ৰ-ছাত্ৰীসকল তোমালোকো জনাবা ইয়াতে প্ৰথমতে মই কৈছিলো যে ইয়াতে এইটো হ'ল টাইটেল বাৰ বুলি কোৱা হয় টাইটেল বাৰটো ইয়াতে ডকুমেন্ট 1 মাইক্ৰ'ছফ্ট ৱৰ্ড বুলি দিয়া আছে এতিয়া মই যদি এইটো সেভ কৰিব যাম তেতিয়া ইয়াৰ নামটো চেঞ্জ কৰিম মই যিটো নাম দি সেভ কৰিম তেতিয়া সেই নামটো ইয়াতে আহি যাব সেইটো মই দেখুৱাই দিম যেতিয়া সেভ কৰা যেতিয়া মই অফিচ বাটনৰ বিষয়ে মই যেতিয়া বুজাম এতিয়া মই আহিম অফিচ বাটনত কি আছে সেইবোৰৰ বিষয়ে মই আলোচনা কৰিম তাৰ আগতে মই ইয়াতে কিবা লিখি ল'ব লাগিব ইয়াতে কিবা টাইপ কৰি ল'ব লাগিব টাইপ কৰি লোৱাৰ পিছতহে সেইটো দেখুৱাব পাৰিম অফিচ বাটনৰ অপচনখিনি মই দেখুৱাব পাৰিম এতিয়ালৈকে আপোনালোকে কি শিকিলে টাইটেল বাৰৰ বিষয়ে শিকিলে কুইক এক্সিছ টুলবাৰৰ বিষয়ে শিকিলে ৰিবন কেইটাৰ বিষয়ে শিকিলে ৰিবনৰ বিষয়ে শিকিলে মেনু টেব কেইটা মেনু বাৰ টেব কেইটাৰ বিষয়ে শিকিলে ৰুলাৰৰ বিষয়ে শিকিলে স্ক্ৰল বাৰৰ বিষয়ে শিকিলে ষ্টেটাস বাৰৰ বিষয়ে শিকিলে
এতিয়া টাইপ কৰিব হ'লে মই এতিয়া যদি মই টাইপ কৰিব যাওঁ বহুত সময় লাগি যাব, কিন্তু বুজিবৰ কাৰণে মানে বুজাবৰ কাৰণে কিছুমান শ্বৰ্টকাট আছে, সেই শ্বৰ্টকাটটো মই শিকাই দিছোঁ বাৰু, যে যদি কিবা বুজাব হ'লে কিবা ৱৰ্ড লিখি যদি সেইটো যদি বুজাব লগা হয় তেন্তে ৱৰ্ডৰ কিছুমান ইয়াতে শ্বৰ্টকাট আছে, সেই শ্বৰ্টকাটটো ক্লিক কৰাৰ লগে লগে কিছুমান পেৰেগ্ৰাফ বা কিছু টাইপ কৰাৰ আহি যাবগৈ, ইয়াতে গোটেই ডকুমেণ্টটো বনোৱা হৈ যাব। ঠিক তেনেকৈ তাৰ এটা অপশ্যন আছে কি, প্ৰথমতে আপোনালোকে ইয়াতে ইকুৱেল টু চিনটো দিব। ইকুৱেল টু চিনটো দিয়াৰ আগতে মই আৰু এটা কথা কওঁ, এই ইকুৱেল টু চিনটো যে দিলোঁ, দিয়াৰ লগে লগে চাওকচোন তাতে এটা লাইন এডাল মানে টিপটাপ কৰি আছে, মানে এনেকুৱা ধৰণৰ মানে এবাৰ আহি আছে এবাৰ গৈ আছে। তো এইটো হ'ল কি, এইটো কাৰ্চাৰ বুলি কোৱা হয়, এই যিটো অহা যোৱা কৰিছে, এইটো য'ত আছে তাৰ মানে আমি তাৰ পৰা কাম কৰি আছোঁ বা তাতে কাম কৰি আছোঁ, এইটো য'ত দেখুৱাই আছে মানে আমি সেই পইণ্টটোৰ পৰা তাতেহে কাম কৰি আছোঁ। আপোনালোকে এইটো কথা মনত ৰাখিব, সেই কাৰ্চাৰটো য'ত উঠা নমা কৰি আছে তাৰমানে গম পাব যে তাৰ পৰা তাতে আমি কাম কৰি আছোঁ বা তাতে আমি টাইপ কৰি আছোঁ। গতিকে ইয়াতে আপোনালোকে দেখা পাইছে যে ইয়াতে মই কি দিলোঁ, প্ৰথমতে ইকুৱেল টু চিনটো দিলোঁ, তাৰপিছত আমি লিখিম RAND দি ব্ৰেকেট ষ্টাৰ্ট দিব হ'লে শ্বিফ্ট বাটন ধৰি কিনে 9 নম্বৰ লাইনটো 9 বাটনটো চাব, ওপৰত যিটো ন নম্বৰ চুইচটো আছে, ন বুলি লিখা আছে, নাম্বাৰ 1 2 3 4 5 6 7 8 9 0, তাতে 9 য'ত লিখা আছে সেই 9ত আপোনালোকে ক্লিক কৰিব, 9ত শ্বিফ্ট বাটন ধৰি 9ত ক্লিক কৰি আপোনালোকে ব্ৰেকেট ষ্টাৰ্ট কৰিব, আকৌ শ্বিফ্ট বাটন প্ৰেছ কৰি 0ত ক্লিক কৰিব, ব্ৰেকেট ক্ল'জ হৈ যাব। তাৰপিছত আপোনালোকে এণ্টাৰ কৰি দিব বা তোমালোকে এণ্টাৰ বাটনটো দবাই দিবা। এণ্টাৰ বাটনটো দবাই দিয়াৰ লগে লগে দেখিবলৈ পাইছে যে অট'মেটিক ইয়াতে কিছুমান 3টা পেৰেগ্ৰাফ আহি গৈছে। গতিকে এইখিনি মই লিখি ল'লে বহুত টাইম লাগিলেহেঁতেন, কিন্তু এতিয়া লিখি লৈছোঁ, মানে বুজাবৰ কাৰণে মই লিখি লৈছোঁ, জাষ্ট মানে এইটো এক্সাম্পল দিবৰ কাৰণে মই এইখিনি লৈ আহিছোঁ। গতিকে এইটো বুজাবৰ কাৰণে এনেকুৱা ধৰণৰ বনোৱা থকা তেওঁলোকৰ আছে তেনেকুৱা পেৰেগ্ৰাফ, গতিকে তেনেকুৱা পোৱা যায়। এতিয়া মই আৰু এটা বস্তু দেখাওঁ, মই এইখিনি ডিলিট কৰি দিওঁ, ডিলিট কৰি আৰু এটা দেখাওঁ। ছাপ'জ আপোনালোকক কেইটা পেৰেগ্ৰাফ লাগিব বা কেইটা মানে চেণ্টেঞ্চ বাক্য থকা পেৰেগ্ৰাফ লাগিব, সেইটো আপোনালোকে নিজাববীয়াকৈ দিব পাৰে। তাৰ বাবে ছেম প্ৰচেছ, ইকুৱেল টু দিলে, ইকুৱেল টু দি RAND টাইপ কৰিলে, ব্ৰেকেট ষ্টাৰ্ট কৰি ইয়াতে যিমানকেইটা প্ৰথমতে চাব, প্ৰথমতে যে কেইটা পেৰেগ্ৰাফৰ লাগিব, ধৰক মোক 5টা পেৰেগ্ৰাফৰ লাগে, 5 দিলোঁ, কমা দিলোঁ, যে এটা পেৰেগ্ৰাফত কেইটাকে চেণ্টেঞ্চ লাগিব, মানে কেইটাকে বাক্য লাগিব, ধৰক মই দিলোঁ 3টা বাক্য লাগিব, ঠিক আছে, 3টা বাক্য লাগিব। তাৰপিছত মই ব্ৰেকেট ক্ল'জ কৰি দিলোঁ, ক্ল'জ কৰি দি মই এতিয়া এণ্টাৰ চুইচ দবাই দিম বা প্ৰেছ কৰি দিম। এণ্টাৰ চুইচ প্ৰেছ কৰি দিলোঁ, চাওক মোৰ ইয়াতে আপোনালোকে যদি মই অলপ জুম আউট কৰি দেখুৱাই আছোঁ, মই চাওক 5টা পেৰেগ্ৰাফ আহি গ'ল, 1 2 3 4 5 দেখিলে। আৰু চাওক প্ৰত্যেকটো পেৰেগ্ৰাফত 3টাকে চেণ্টেঞ্চ আছে, এই ইয়াৰ পৰা ইয়ালৈকে এটা, তাৰপিছত ইয়াৰ পৰা ইয়ালৈকে এটা, তাৰপিছত ইয়াৰ পৰা ইয়ালৈকে এটা, দেখিবলৈ পাইছে। ঠিক তেনেকৈ ইয়াতো দেখিবলৈ পাব, নেক্সট পেৰেগ্ৰাফতো দেখিবলৈ পাব, ইয়াৰ পৰা ইয়ালৈকে এটা পেৰেগ্ৰাফ, তাৰপিছত আকৌ ইয়াৰ পৰা ইয়ালৈকে এটা পেৰেগ্ৰাফ, তাৰপিছত আকৌ ইয়াৰ পৰা ইয়ালৈকে এটা পেৰেগ্ৰাফ। তেনেকৈ প্ৰত্যেকটো পেৰেগ্ৰাফত দেখিবলৈ পাব যে 3টা চেণ্টেঞ্চ বা বাক্য আছে বা আৰু ইয়াতে 5টা পেৰেগ্ৰাফ আছে। গতিকে এইখিনিলৈকে বুজি পাইছে আপোনালোকে। গতিকে এতিয়া মই আহোঁ অফিচ বটনত বুজাবলৈ, যে অফিচ বটনত কি আছে আৰু কেনেকৈ ইউজ কৰিব লাগে। এতিয়া অফিচ বটনত যদি আমি মাউচৰ যদি লেফ্ট ক্লিক কৰোঁ, লেফ্ট ক্লিক আছে, ইয়াতে অপশ্যন কিছুমান আহিল, নিউ মানে আমি যদি নেক্সট পেজ আনিব লগা হয়, ধৰক আমাৰ এইটো এটা পেজ আছে, তাৰপিছত আৰু এটা তলত এইটো এটাই পেজ আছে, আৰু এটা পেজ আনিব লগা হ'ল, গতিকে ইয়াতে ক্লিক কৰিলোঁ, ক্লিক কৰি আমি নিউত ক্লিক কৰিলোঁ, নতুন ব্লেংক ডকুমেণ্ট যদি লাগে নতুনকৈ আকৌ, তেতিয়া আমি ইয়াতে ক্লিক কৰোঁ, নিউ পেজ নহয়, একচুৱেলি ভুল হৈছে, যে আমি নতুনকৈ আকৌ যদি খুলিব লগা হয় মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড, তেনেহ'লে আমি নিউত ক্লিক কৰিম। নিউত ক্লিক কৰাৰ লগে লগে আমাৰ নতুনকৈ আকৌ অ'পেন ব্লেংক ডকুমেণ্ট আহিব, দেখিবলৈ পাব। ব্লেংক ডকুমেণ্ট ক্লিক কৰিব, ক্লিক কৰি ইয়াতে ক্ৰিয়েট বুলি লিখা আহিছে, দেখিবলৈ পাইছে।
মোৰ মাউচৰ পইণ্টাৰটো চাব মাউচৰ পইণ্টাৰটো ক'ত আছে যে ক্ৰিয়েটত যদি ক্লিক কৰি দিওঁ আমাৰ নতুনকৈ আৰু এটা পেজ খোল খাই যাব নতুন ডকুমেণ্ট এটা ওলাই যাব ৱৰ্ডৰ গতিকে এনেদৰে নিউত ক্লিক কৰি আমি নতুন ডকুমেণ্ট এটা ক্ৰিয়েট কৰিব পাৰোঁ তাৰপিছত আকৌ দেখুৱাইছোঁ অপেনত ক্লিক কৰিলে কি হ'ব অপেনত ক্লিক কৰাৰ পিছত যদি আমাৰ কোনোবা আগতীয়াকৈ যদি মই যদি বা আপোনালোকে বা কোনোবা ছাত্ৰ ছাত্ৰী যদি আগতীয়াকৈ কোনোবা এটা যদি মানে ৱৰ্ড ফাইল যদি এটা বনাই ৰাখিছে সেই ৱৰ্ড ফাইলটো আকৌ খুলিবলৈ ইয়াতে অপেনত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত ইয়াতে গৈ আপোনাৰ য'ত ছেভ কৰা আছে তাতে গৈ তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব ঠিক তেনেকুৱা ধৰণৰ কিছুমান হেৰি আছে এনেকুৱা ধৰণৰ ওলাই ল'ব পাৰিব নতুনকৈ আকৌ ডকুমেণ্ট এটা ওলাই যাব ঠিক আছে তাৰপিছত আৰু ছেভ মানে কি আমি ছেভ কৰিব লাগিব তো ছেভ কেনেকৈ কৰিম ছেভত মই ক্লিক কৰি দেখুৱাইছোঁ ছেভত মই ক্লিক কৰিছোঁ ক্লিক কৰাৰ পিছত আমাৰ এইটো আহি গ'ল নেক্সট আমি কি নাম দি ছেভ কৰিম এতিয়া ছেভ কৰিব হ'লে মনত ৰাখিব যে ইয়াতে এটা নাম দিব লাগিব দেখিবলৈ পাইছে ফাইল নেম আৰু ক'ত ছেভ কৰিম আমি ছেভ কৰিম এইটো ডেস্কটপত ছাপ'জ মই ইয়াতে ডেস্কটপ ছিলেক্ট কৰিলোঁ যে ডেস্কটপত ছেভ কৰিম তো ইয়াতে ফাইল নেমটো মই দি দিলোঁ ফাইল নেম কি দিম ফাইল নেম মই দিলোঁ ধৰক ছাপ'জ ই কক্ষা বুলি দিলোঁ মই কেপছ লক অন কৰিলোঁ যিহেতু কেপিটেল লেটাৰত মই লিখিম KASHY ই কক্ষা বুলি মই ৱৰ্ড ফাইল ইয়াতে দেখিব ছেভ এজ এ টাইপ ৱৰ্ড ফাইলত ছেভ কৰিম যিহেতু মই ইয়াতে বহুত আছে কোনটো ফৰ্মেটত আপুনি ছেভ কৰিব গতিকে মই ছেভ কৰিম ৱৰ্ড ডকুমেণ্টত ছেভ কৰিম যিহেতু ৱৰ্ড ফাইলত যিহেতু মই ছেভ কৰিম মই ইয়াতে সেইটো ছিলেক্ট কৰি মই ছেভ কৰি দিলোঁ ছেভ কৰি দিয়াৰ পিছত মই এইটো ক্ল'জ কৰি দিলোঁ এতিয়া মই দেখুৱাই দিছোঁ যে চাব ইয়াতে ই কক্ষা বুলি আছে আহি গ'ল ক'ত আহি গ'ল এইটো দেখিবলৈ পাইছে এইটো ই কক্ষা বুলি আহি গৈছে দেখিবলৈ পাইছে আপোনালোকে ৱৰ্ড ফাইলটো ইয়াতে ই কক্ষা বুলি ছেভ হৈ গ'ল দেখিবলৈ পাইছে গতিকে ইয়াতে মই ক্লিক কৰিলোঁ আকৌ ডাবল ক্লিক কৰি অ'পেন কৰিলোঁ চাব অ'পেন হৈ যাব এইটো অ'পেন হৈ গ'ল দেখিবলৈ পাইছে অ'পেন হৈ গ'ল আৰু ওপৰত চাওক মই যে কৈছিলোঁ প্ৰথমতে যে টাইটেল বাৰত নামটো চেঞ্জ হৈ যাব বুলি যি নাম দি ছেভ কৰিম ইয়াতে চাওক ই কক্ষা বুলি ছেভ হৈ গৈছে দেখিবলৈ পাইছে টাইটেল বাৰত এই ওপৰত একদম ওপৰৰ লাইনটোত ই কক্ষা বুলি মই ছেভ কৰিছোঁ যিহেতু গতিকে তাৰ টাইটেল বাৰটো মানে টাইটেলটো চেঞ্জ হৈ গৈছে নামটো চেঞ্জ হৈ গৈছে যে ই কক্ষা আহি গ'ল ঠিক আছে এতিয়া মই আৰু এটা অপশ্যন দেখুৱাইছোঁ ছেভ এজ কি হয় ছেভ এজ মানে আপোনালোকে কি হিচাপত ছেভ কৰিব ইয়াতে বহুতকেইটা ফৰ্মেট দি দিয়া আছে ডকুমেণ্টৰ ফৰ্মেট ৱৰ্ড টেমপ্লেট বা আপোনালোকে বেলেগ আদাৰ ফৰ্মেটত আপোনালোকে ছেভ কৰিব কি ফৰ্মেটত ছেভ কৰিব নৰ্মেলি ৱৰ্ড ফৰ্মেটতে ছেভ কৰা হয় যদি আকৌ ছেভ এজ কৰা মানে কি ছেভ এজ কৰিলে যে মই এইটো ফাইলে মই আকৌ বেলেগ ঠাইত মই বেলেগ নামেৰে মই ছেভ কৰিম তেতিয়াহ'লে আপোনালোকে সেইটো ছেভ কৰিব ছাপ'জ মই দেখুৱাই দিছোঁ ছেভ এজত ক্লিক কৰিলোঁ ছেভ এজত ক্লিক কৰাৰ লগে লগে মই আকৌ আহিব সেইটো টেবে মই আকৌ এইটো মই ডেস্কটপতে ছেভ কৰিম ডেস্কটপ মই ছিলেক্ট কৰি ল'লোঁ এইটো দেখা পাইছে ডেস্কটপত মই ছিলেক্ট কৰিলোঁ এইটো ই কক্ষা মই 2 বুলি দিওঁ নামটো ঠিকে আছে ইয়াৰ পিছফালে 2 এটা লগাই দিওঁ আকৌ ছেম ৱৰ্ড ডকুমেণ্ট ছেভ এজ টাইপ ৱৰ্ড ফাইলতে মই ছেভ কৰিম গতিকে ছেভ কৰি দিলোঁ এইটো ছেভ হৈ গ'ল আপোনালোকে দেখিবলৈ পাব মই এইটো আকৌ ক্ল'জ কৰি দিওঁ এইটো চাব এইটো দেখিবলৈ পাইছে ই কক্ষা 2 ছেম ফাইল ই কক্ষা 2 বুলি ছেভ হৈ আহিল এইটো ই কক্ষা আৰু এইটো ই কক্ষা 2 বুলি আহি গৈছে দেখিবলৈ পাইছে এইটো ই কক্ষা 2 এইটো হ'ল ই কক্ষা গতিকে একেই ফাইল হয় কাৰণ কিয় এই ছেভ এজ কৰিলে আমি বেলেগ ঠাইত ছেম ফাইলটো আমি বেলেগ ঠাইত ছেভ কৰিব পাৰিম মই আকৌ অ'পেন কৰি মই দেখুৱাই দি আছোঁ গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব ভালদৰে মনোযোগেৰে চাব ষ্টেপ বাই ষ্টেপ মই দিয়াই আছে মই গোটেইখিনি মই দেখুৱাই দি আছোঁ গতিকে তাৰপিছত আহিব অফিচ বাটনৰ প্ৰিণ্ট অপশ্যন প্ৰিণ্টৰ ওপৰত মই ইয়াতে কিছু অলপ আভাস দি দিওঁ কিন্তু মই প্ৰিণ্টৰ ওপৰত মই এক্সট্ৰাকৈ মই ভিডিঅ' বনাম কাৰণ বহুতৰ প্ৰিণ্ট কৰাত বহুত অসুবিধা হয় গতিকে প্ৰিণ্টৰ ওপৰত এক্সট্ৰাকৈ ভিডিঅ' এটা বনাবই লাগিব নহ'লে আপোনালোকে বুজি নাপাব ভালদৰে বা ছাত্ৰ ছাত্ৰীসকলেও বুজি নাপাব কিন্তু তথাপি মই ইয়াতে কিছু অলপ
আভাস দি দিওঁ মই প্ৰিণ্টৰ বিষয়ে ইয়াতে প্ৰিণ্ট অপশ্যনত যোৱাৰ লগে লগে আপোনালোকে তিনিটা অপশ্যন দেখিবলৈ পাব প্ৰথমটোত আছে প্ৰিণ্ট ইয়াতে প্ৰিণ্টত যদি ক্লিক কৰি দিয়ে আপোনালোকে তেনেহ'লে আপোনালোকে চাব আহি গ'ল ইয়াতে প্ৰিণ্ট অপশ্যনত আপোনালোকে ইয়াতে নিজৰ প্ৰিণ্টাৰ চিলেক্ট কৰি ল'ব পাৰিব কি কোনটো প্ৰিণ্টাৰত আপোনালোকে সেভ এতিয়া মোৰ ইয়াতে ইনষ্টল আছে এপছন L380 সিৰিজ গতিকে এইটো অলৰেডি আহি যায় গতিকে ইয়াতে পেজৰ সেটআপ কিছুমান আছে সেইবোৰ আপোনালোকে কৰি ল'ব ইয়াৰ ওপৰত মই ভিডিঅ' বনাম এক্সট্ৰাকে তাৰপিছত ওকে কৰি আমি প্ৰিণ্ট কৰিব পাৰিম তাৰপিছত আকৌ আহিলোঁ প্ৰিণ্টত আহিলোঁ ইয়াতে কুইক প্ৰিণ্ট আছে কুইক প্ৰিণ্টত কি হয় কুইক প্ৰিণ্টত আপোনালোকে ধৰক কেতিয়াবা কি হয় মানে পেজ সেটআপটো আমাৰ মিলোৱাত বহুত হেৰি থাকে যে নাই টাইম নাই খুব সোনকালে যি টাইপ কৰা হৈছে এনি মানে খুব সোনকালে লগা হৈছে মানে পেজৰ সেটআপ মিলোৱা হোৱা নাই ধৰক স্কেল মিলোৱা হোৱা নাই মাৰ্জিন মিলোৱা হোৱা নাই কিন্তু মানে লাগে আৰু যেনেকৈ নহওক মানে খুব ইমাৰ্জেঞ্চি হৈছে খুব ইম্পৰ্টেণ্ট যি টাইপ কৰিছে লগালগ লাগে তেতিয়া আমি কুইক প্ৰিণ্টত ক্লিক কৰি আমি লগালগ প্ৰিণ্ট ওলাই ল'ব পাৰোঁ আৰু প্ৰিণ্ট প্ৰিভিউত কি আছে প্ৰিণ্ট প্ৰিভিউত আপোনালোকৰ চাব পাৰিব যে পেজটো প্ৰিণ্ট হৈ অহাৰ পিছত কেনেকুৱা দেখা যাব পেজটো যেতিয়া প্ৰিণ্ট হৈ ওলাই আহিব তেতিয়া কেনেকুৱা দেখা যাব এতিয়া সাপোজ মই ইয়াতে যদি ক্লিক কৰোঁ এইটো চাওঁ দেখিবলৈ পাইছে প্ৰিণ্টটো এই পেজটো প্ৰিণ্ট হোৱাৰ টাইমত ঠিক এনেকুৱাকৈ আহিব ইয়াতো বহুত অপশ্যন আছে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে বহুত অপশ্যন আছে এই অপশ্যনবোৰত আপোনালোকে গৈ আপোনালোকে চেঞ্জ কৰিব পাৰে মাৰ্জিনত গৈ আপোনালোকে পেজ সেটআপটো আপোনালোকে চেঞ্জ কৰিব পাৰে নৰ্মেলি নেৰো থাকে আপোনালোকে নেৰো দি ল'ব বহুত সাইজ আছে আপোনালোকে বা ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ইচ্ছামতে সাইজবোৰ চেঞ্জ কৰি ল'ব পাৰিব বা স্কেলবোৰ মিলাই ল'ব পাৰিব তাৰপিছত আহিব ওৰিয়েণ্টেশ্যন দুই ধৰণৰ আছে এটা হ'ল পৰ্ট্ৰেট আৰু এটা হ'ল লেণ্ডস্কেপ পৰ্ট্ৰেট মানে আমাৰ যিটো পেজটো থিয়কৈ আছে এইটোকে পৰ্ট্ৰেট বুলি কোৱা হয় আৰু যদি আমি লেণ্ডস্কেপ দি দিওঁ লেণ্ডস্কেপ দিয়াৰ লগে লগে এইটো পথালিকৈ হ'ব মানে পথালিকৈ প্ৰিণ্ট হ'ব আৰু পৰ্ট্ৰেটত আমাৰ মানে থিয়কৈ প্ৰিণ্ট হ'ব তাৰপিছত আছে সাইজ আমি কেনেকুৱা ধৰণৰ সাইজ আমি ইউজ কৰোঁ আমি সচৰাচৰ আমি প্ৰিণ্টাৰত আমি প্ৰিণ্ট কৰিবলৈ আমি A4 সাইজে প্ৰিণ্ট কৰোঁ ইয়াতে A4 বুলি দিয়াই আছে দেখিবলৈ পাইছে বা নিজৰ সাইজ হিচাপে নিজৰ যিমান সাইজৰ দৰকাৰ পৰে সেই হিচাপত নিজৰ সাইজ দি ল'ব পাৰিব বা সাইজ আপোনালোকে ইউজ কৰিব পাৰিব লগতে কিছুমানে A3 ইউজ কৰে কিছুমানে লিগেল ইউজ কৰে কিছুমানে লেটাৰ হেড ইউজ কৰে বা বহুত সাইজ আছে ইয়াতে সেই হিচাপত নিজৰ সাইজবোৰ দি যেনেকুৱা পেজ আছে তেনেকুৱা পেজত সাইজ হিচাপে প্ৰিণ্ট কৰি ল'ব পাৰিব তাৰপিছত আহিব জুমৰ বিষয়ে মানে জুম পেজটো জুম কৰি চাব পাৰিব তাৰপিছত 100% মানে পেজটো মিলাব পাৰিব কেনেকুৱাকৈ হেৰি কৰিব প্ৰিণ্ট কৰিব 1 পেজ 2 পেজ আছে এইবোৰ মই পিছত বিশেষকৈ মই যেহেতু কাভাৰ কৰিমে মই প্ৰিণ্টিঙৰ ওপৰত এটা ভিডিঅ' লৈ আহিম তাতে গোটেইখিনি মই কাভাৰ কৰিম তাৰপিছত ইয়াতে আছে ৰোলাৰটো টিক দিয়া আছে তাৰমানে ৰোলাৰটো শ্ব' কৰাই আছে যদি মই টিকটো গুচাই দিওঁ ৰোলাৰটো গুচি যাব তেনেকৈ মেগনিফায়াৰ মানে এইটো যিটো মেগনিফায়াৰ যিটো আহি আছে ঠিক এইটো গুচাই দিব পাৰিম এইটো চব গুচি গ'ল বা আকৌ দি দিব পাৰিম এইটো আকৌ আহি গ'ল ঠিক এনেকৈ আছে আৰু এইবোৰ পিছত মই আলোচনা কৰিম বাৰু তাৰপিছত মই লাষ্ট আহিলোঁ মই ক্লোজ প্ৰিণ্ট প্ৰিভিউ দিয়াৰ লগে লগে এই প্ৰিণ্ট প্ৰিভিউ মোডটো গুচি যাব মোডটো গুচি গৈ আমাৰ ৱৰ্ড ফাইলত আকৌ পুনৰ ঘূৰি আহিব মই এতিয়া গুচাই দিছোঁ মই এইটো দেখা পাইছে আহি গ'ল তাৰপিছত আমি আকৌ অফিচ বাটনত গ'লোঁ অফিচ বাটনত নেক্সট আমি অপশ্যন পাম প্ৰিপেয়াৰত আপোনালোকে কি কৰিব ইয়াতে আমি কেতিয়াবা ডকুমেণ্টখিনি এনক্ৰিপ্টেড কৰিব বিচাৰোঁ বা মানে কেনেকুৱা ধৰণৰ যে ডকুমেণ্টটো মই পাছৱৰ্ড প্ৰটেকশ্যন দিব পাৰোঁ বা পাছৱৰ্ড গুচাব পাৰোঁ বা তেনেকুৱা ধৰণৰ কিছুমান অপশ্যন আছে ইয়াতে দিয়াই আছে সেই হিচাপত এইবোৰ ইমান ইউজ নহয় তথাপিও মই ষ্টেপ বাই ষ্টেপ মই পিছলৈ মই ভিডিঅ' লৈ আহিম বাৰু মই জাষ্ট খালি ইনফৰমেশ্যনখিনি দি আছোঁ তাৰপিছত আহিব চেণ্ডত যোৱাৰ লগে লগে কি হ'ব যে আমি যিটো টাইপ কৰিছোঁ যিটো ফাইল আমি টাইপ কৰিছোঁ সেই ফাইলটো আমি ইয়াৰ পৰা ডাইৰেক্ট আমি মেইল কৰিব লাগে ধৰক আমি ইয়াৰ পৰা ডাইৰেক্ট মেইল কৰিব পাৰিম ইয়াতে ইমেইল আছে বা ফেক্সো কৰিব পাৰিম আমি তেনেকুৱা ধৰণৰ আমি কৰি ল'ব পাৰিম তাৰপিছত পাব্লিছত মানে যদি আমি ফাইলটো ইয়াৰ পৰা যদি ডাইৰেক্ট যদি আমাৰ যদি নিজৰ যদি ব্লগ আছে আমি ব্লগত আপলোড কৰিব বিচাৰোঁ বা পোষ্ট কৰিব বিচাৰোঁ তেন্তে আমি ইয়াৰ পৰা পাব্লিছৰ পৰা ডাইৰেক্ট আমি ব্লগত আমি পোষ্ট কৰিব পাৰোঁ তাৰপিছত আছে ক্ল'জ বুটন মানে এই ডকুমেণ্টটো ক্ল'জ হৈ যাব আৰু ইয়াতে ফাইলত অহাৰ লগে লগে আপোনালোকে ৰিচেণ্ট ডকুমেণ্টত দেখিবলৈ পাব যে কি ইউজ হৈছে এতিয়ালৈকে কি আমি খুলিছিলোঁ গতিকে এইখিনি আছিলে আমাৰ অফিচ বাটনৰ বিষয়ে আৰু আজি ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকে বা ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কি শিকিলা যে আমি শিকিলোঁ এই ভিডিঅ'টোৰ মাধ্যমেৰে যে আমি মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড কেনেকৈ অ'পেন কৰিব লাগে
আৰু ওপেন কৰাৰ পিছত যেটো মাইক্ৰ'অফিছ ৱৰ্ডৰ যেটো পেজটো আহিব যেটো খোল খাব তাতে আমাৰ কি অপচন আমি ইয়াতে বুজিলো আমি ইয়াতে প্ৰথমতে আমি প্ৰথম লাইনটো দেখা পালো যে প্ৰথম লাইনটো হ'ল টাইটেল বাৰ আৰু ঠিক টাইটেল বাৰৰ লেফট সাইডত আছে কি আমাৰ কুইক এক্সিস টুলবাৰখিনি আছে আৰু কুইক এক্সিস টুলবাৰৰ লগত আছে কি অফিস বাটনটো আছে তাৰ পিছত ইয়াতে আছে আমাৰ মিনিমাইজ বাটনৰ লগত আছে ৰিস্টোৰ ডাউন বুলি আছে এটো মেক্সিমাইজ বুলিও কোৱা হয় তাৰপিছত আছে ক্লোজ বাটন মানে ফাইলটো মানে এই ফাইলটো বা এই ডকুমেন্টটো ক্লোজ হৈ যাব তাৰ পিছত আমি পালো কি নেক্সট স্কাই ব্লু কালাৰৰ এটা লাইন পালো এটো কি কোৱা হয় ৰিবন বুলি কোৱা হয় বা মেনু বাৰ বুলি কোৱা হয় কাৰণ ইয়াতে আমাৰ এইকেইটা মেনু আছে টেব বুলি কোৱা হয় মেনু বাৰ বুলি কোৱা হয় ৰিবন বুলি কোৱা হয় ৰিবনত আমাৰ এইখিনি মেনু বাৰ আছে বা মেনু টেব বা টেব ইয়াতে হোম আছে ইনসাৰ্ট আছে পেজ লেআউট আছে এনেকে বহুত কেইটা আছে গতিকে এইকেইটাক আমি টেব বুলিও কওঁ আৰু লাহে আমি নেক্সট ভিডিঅ'ত মই প্ৰতিটো টেবত কি বাটন আছে এইবোৰ বাটনবোৰ দেখা পাইছে এইবোৰৰ বিষয়ে মই আলোচনা কৰিম কোনটো কিহৰ কাৰণে ইউজ হয় ঠিক তেনেকৈ ইনসাৰ্টত এইবোৰ আছে এইবোৰ কোড কেনেকৈ ইউজ হয় মই গোটেইবোৰ মই আলোচনা কৰি গৈ থাকিম তাৰপিছত শিকিলো ৰুলাৰ কেইটা আছে দুটা ৰুলাৰ আছে এটা হ'ল হৰাইজন্টেল এটা ভাৰ্টিকেল ৰুলাৰ আৰু ৰুলাৰৰ পিছত আহিব কি স্ক্ৰল বাৰ কেইটা আছে স্ক্ৰল বাৰো দুটা আছে এটা হ'ল হৰাইজন্টেল আৰু এটা হ'ল ভাৰ্টিকেল তলত থাকে এটো জুম ইন কৰাৰ লগে আমি দেখিবলৈ পাম আৰু তাৰ তলত আছে এটো কি ষ্টেটাস বাৰ বুলি কোৱা ষ্টেটাস বাৰত আমি কি দেখা পাওঁ যে ইয়াতে দেখাইছে কেইটা পেজ আছে ওয়ার্ড কেইটা সাপোজ আমি ইয়াতে যেনেকৈ পাঁচটা প্যাৰাগ্ৰাফ লৈছো পাঁচটা প্যাৰাগ্ৰাফত কেইটা ওয়ার্ড আমাৰ ইউজ হৈছে 304টা ওয়ার্ড আমাৰ ইউজ হৈছে বা লিখা হৈছে তাৰছত কোনটো ল্যাঙ্গুৱেজত লিখা হৈছে ভাষাত লিখা হৈছে ইংলিশ ইউনাইটেড ষ্টেটছ ইংলিশত লিখা হৈছে গতিকে ইয়াতে জুম ইন জুম আউট আৰু ইয়াতে কিছুমান কুইক এক্সিস টুলবাৰ টাইপৰ কিছুমান দিয়া আছে আপোনালোকে ইয়াৰ পৰা ডাইৰেক্ট ইউজ কৰিব পাৰিব গতিকে এইখিনি শিকিলো আজি ভিডিঅ'ৰ মাধ্যমেৰে গতিকে নেক্সট ভিডিঅ'ত মই লাহে আৰু বাকিখিনি আলোচনা কৰিম গতিকে মই সকলোকে কৈছো ছাত্ৰ-ছাত্ৰীসকলকো কৈছো যে হল ছাত্ৰ-ছাত্ৰী ক্লাছ 9 10 11 12ত আইটি সাবজেক্ট লৈছে তেওঁলোকৰ সিলেবাসতে আছে এইখিনি কোৰ্স তেওঁলোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ প্ৰতিটো ভিডিঅ গুৰুত্বপূৰ্ণ গতিকে স্কিপ নকৰাকৈ ভিডিঅবোৰ চাব আৰু যিসকলে কম্পিটিটিভ এক্সাম দিম বুলি ভাবিছে বা দিব বা দিছে তেওঁলোকে প্ৰেক্টিকেলৰ কাৰণে ৰেডি হৈ আছে তেওঁলোকৰ কাৰণেও খুবেই ইম্পৰ্টেন্ট আৰু যিসকলে কম্পিউটাৰ শিকিব বিচাৰিছে তেওঁলোকৰ কাৰণেও ইম্পৰ্টেন্ট মানে সকলোৰে বাবে ইম্পৰ্টেন্ট হয় কাৰণ আজিকালি কম্পিউটাৰটো এসেনশিয়াল হৈ গৈছে খুবেই দৰকাৰী হৈ গৈছে কম্পিউটাৰ নলেজ থকাটো খুবেই দৰকাৰ গতিকে এইখিনি তেওঁলোকে পাৰিব আৰু লগতে যদি কোনোবাই যদি আমাৰ ইকক্ষা মাধ্যমেৰে যদি কম্পিউটাৰ ক্লাছ কৰি তেওঁলোকে যদি সাৰ্টিফিকেট লাভ কৰিব বিচাৰে তেন্তে আমাৰ লগত যোগাযোগ কৰিব পাৰে তেওঁলোকে আমাৰ কোৰ্স কমপ্লিট কৰি তেওঁলোকে পৰীক্ষা দি আমাৰ পৰা সাৰ্টিফিকেট লাভ কৰিব পাৰিব আৰু এই সাৰ্টিফিকেট সম্পূৰ্ণ গভ ৰিকগনাইজড হয় স্কিল ইণ্ডিয়াৰ অধীনত হয় গতিকে সেই সাৰ্টিফিকেট তেওঁলোকে যিকোনো চাকৰি পাৰপজত তেওঁলোকে ইউজ কৰিব পাৰিব তেওঁলোকে তাতে ব্যৱহাৰ কৰিব পাৰিব লগতে মই শেষত মই কওঁ যে আমাৰ ইকক্ষা ইনষ্টিটিউট ইউটিউব